আজি প্ৰথমবাৰৰ বাবে এৰোপ্লেনত উঠিলোঁ আৰু তাৰেই কিছুমান ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। প্ৰথমতে আমি লখিমপুৰৰ যি লীলাবাৰীত অৱস্থিত বিমানবন্দৰ আছে তাত উপস্থিত হৈছিলোঁ। তাতে আমাৰ লগত নিয়া বেগবিলাক পৰীক্ষা নিৰীক্ষা কৰিছিলে। তাৰ পাছত নিৰীক্ষকে আমাক গেট পাছ ল'বলৈ অন্য এটা কক্ষলৈ প্ৰেৰণ কৰিছিল। মোৰ সহযোগী দুজন বন্ধুৱে সেই গেট পাছ ল'বলৈ গৈ আছে। জীৱনত প্ৰথমবাৰৰ বাবে বিমানবন্দৰত উপস্থিত হৈছিলোঁ আৰু বিমানবন্দৰৰ পৰিৱেশটো সঁচাকৈ আপ্লুত কৰিছিল। বহুতৰ বাবে হয়তো এইবিলাক সৰু কথা, কিন্তু মোৰ বাবে এইবোৰ সাঁথৰ হৈ ৰৈছিল। কিন্তু আজি নিজ চকুৰে সেইবোৰ দেখা পাই মনত কিবা এটা আনন্দ পাইছিলোঁ। আৰু তাৰ পাছতে আমাক যি আৰু 2-3 গৰাকী নিৰীক্ষকে আমাক পৰীক্ষা নিৰীক্ষা কৰিছিল। তাৰ পাছতে আমাৰ লগত নিয়া মোবাইল, ঘড়ী আৰু বিল এইবিলাক আমি ইয়াত জমা দিবলগীয়া হৈছিল। তাৰ পাছতেই বিমান অৱতৰণৰ যি ঠাই আছিল তালৈ গৈ আমাৰ নিজৰ ঠাইত আমি বহিছিলোঁ। তাৰ পাছতেই বিমানখন গন্তব্যস্থানলৈ গতি কৰিছিল। বহুতৰ বাবে হয়তো এইটো সাধাৰণ কথা, এৰোপ্লেন এখনত উঠিছে এইটোনো কি ডাঙৰ কথা সেই বুলি ক'ব পাৰে, কিন্তু সকলোৰে এটা মন থাকে যে মই ডাঙৰ হ'লে এইটো কৰিম, আমুকত যাম, তমুকত যাম, আৰু সেইকণ সুবিধা মই আজি পাইছোঁ। তাৰ বাবেই মোৰ বন্ধু ৰাজীৱ আৰু কুশললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সহযোগতেই মই এৰোপ্লেনত উঠিবলৈ পাইছোঁ আৰু তাৰে পৰিৱেশটো আপোনালোকক অলপ দেখাইছোঁ। যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব। তাৰ পাছত এই বিমানখনত আমি বহিলোগৈ। বহাৰ পাছতে ইয়াতে আপোনাৰ 50জন যাত্ৰীয়ে আমাৰ লগতে শ্বিলঙলৈ যাত্ৰা কৰিছে। তাৰ পাছত আৰু এটা মনোৰম দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ। আমি সৰুতে ভাবিছিলোঁ এখন এৰোপ্লেন কেনেকৈ ওপৰলৈ উৰা মাৰে, তাত ৰাস্তাবিলাক কেনেকুৱা, বা ৰাস্তা ডাৱৰৰ মাজে মাজে ৰাস্তা জানো আছে। কিন্তু সেই যি ডাৱৰৰ মাজে মাজে তেওঁলোকৰ বিমান অৱতৰণৰ যি ৰাস্তা আছে সেইবিলাক নিজ চক্ষুৰে দেখা পাইছিলোঁ। আৰু আপোনালোকেও দেখা পাইছে, সৰুতে মনত যিবিলাক ধাৰণা আছিল সেইবোৰ আজি দেখা পাইছিলোঁ আৰু তাকে মোবাইলত আবদ্ধ কৰিছিলোঁ। আৰু সেই ডাৱৰৰ মাজে মাজে যিখন বিমান আছিল নিজৰ গন্তব্যস্থানলৈ গতি কৰিছে আৰু আমিও সেই যাত্ৰাৰ সহযোগী হৈছিলোঁ। আৰু আপোনালোকে দেখা পাইছে আমি লাহে লাহে আমাৰ নিজৰ গন্তব্যস্থান পালোগৈ। আমি এতিয়া শ্বিলঙৰ অভিমুখে আগবাঢ়ি যাম। আৰু হৈছে শ্বিলঙৰ বিমানবন্দৰৰ দৃশ্য। আমি নমাৰ পাছতেই শ্বিলঙৰ যি বিমান কক্ষ আছিল তাৰ ভিতৰলৈ সোমাই গৈছোঁ। তাৰ পাছতেই আমি এখন গাড়ী ভাড়ালৈ লৈ আমি শ্বিলঙৰ দিশে যাত্ৰা কৰিছিলোঁ। ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্যবোৰ, সঁচাকৈ সেই দিনটো পাহৰিব নোৱাৰা স্মৃতি। আমি মানে ফাইনেলি আহি পাই গ'লোঁ আৰু ক'ত পালোঁ এতিয়া শ্বিলং। অৱশেষত আমিও আহি পালোহি শ্বিলঙৰ মাজমজিয়া, ব্যস্ততাপূৰ্ণ শ্বিলং, বিভিন্ন দেশী বিদেশী পৰ্যটকেৰে ভৰা। আপোনালোকেও যদি সময় পায় এই ব্যস্ততাপূৰ্ণ শ্বিলঙলৈ এপাক মাৰিব।